Hello guys, welcome to বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিভ' ফোন ইউজ কৰাসকলে এটা কথা গম পাব যে ইহঁতৰ বাৰবিলাক তলৰ পৰা আহে, কিন্তু যিসকলে ৰেডমি, ৰিয়েলমি তেনেধৰণৰ অপো বা তেনেধৰণৰ বেলেগ ধৰণৰ এণ্ড্ৰইড ফোন চলাই তেওঁলোকে গম পাব যে আমাৰ বাৰবিলাক ওপৰৰ পৰা আহে। কিন্তু আপুনিও জানিব বিচাৰিব যে বা আপুনিও বনাব বিচাৰিব যে আপোনাৰ বাৰটো কেনেকৈ ওপৰৰ পৰা আহিব বেলেগ ধৰণৰ মোবাইলৰ লগতে। তেতিয়া আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব। এপটোৰ নাম হ'ল Oneside। এইটো মই যিহেতু ডাউনলোড কৰি থৈছোঁ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনাৰ ইয়াতে অফ বুলি থাকিব, সেইটোত আপুনি অন কৰিব লাগিব। অন কৰাৰ পিছত ইয়াত পাৰ্মিশ্যন থাকিব, Oneside পাৰ্মিশ্যন, এইটো আপোনাৰ এনেবলটো আছে, ডিজেবল কৰিব লাগিব। তেতিয়া আপোনাৰ চাওক, এতিয়া ইয়াত দেখিছে নহয়, আহি গৈছে বাৰখিনি ৰেডমি অপো মোবাইলৰ লগতে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাবচোন আপুনি কমেণ্টত। আৰু এনেধৰণৰ আপোনাৰ যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ এটাৰ উৎসাহে আমাৰ আগলৈ ভিডিঅ' বনোৱাত সহায় কৰিব পাৰে।